গুড মৰ্ণিং ফ্ৰেণ্ডছ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি লকডাউনৰ মাজতো মই আপোনালোকৰ মাজলৈ বিহু বুলি এটি ভিডিঅ' লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আমি সকলোৱে মিলি উপভোগ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। বুলিলে কামৰ সীমা নাথাকে। দেখিছেই নহয় ঘৰৰ অৱস্থা কি হৈ আছে। এতিয়া পোনপ্ৰথমে ঘৰ চৰবিলাক চফা কৰি লওঁ, তাৰপিছত মাহঁত পিঠা খুন্দিব যাব। সেইটো ভিডিঅ' আপোনালোকক দিম বাৰু। পিঠা খুন্দা মই নাযাম চাগে, ঘৰত কাম আছে কিছু। আহকচোন চাই থাকোঁ। চাফ চিকুণতাই তিৰোতা জাতিৰ প্ৰধান পৰিচয়। এখন ঘৰ সুন্দৰকৈ সজাই পৰাই ৰাখিলে মনটো বৰ প্ৰফুল্লিত হৈ থাকে। ক'ৰবাত ওলাই গৈও ভাল লাগে। ঘূৰি আহি পুনৰ ঠান-ঠিত লগা ঘৰখন আহি পালেহি দিনটোৰ কামৰ ভাগৰ পাহৰি যোৱা হয়। এতিয়া মই বিহু বুলি এটা কেক বনাব লৈছোঁ। কেকটো অতি সহজে হোৱা কেক, যিটো বনাবলৈ বেছি খৰচ নহয় আৰু কম সময়ৰ ভিতৰতে ৰেডি হৈ যায়। সম্পূৰ্ণ কেকটো মই আপোনালোকৰ আগত বেলেগ এদিন বনাই দেখাম। মই কেকটো অভেনতে বনাইছোঁ। এইটো আপোনালোকে কুকাৰতো বনাব পাৰে। মোৰ কেকটো ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এইটো চাওক, মোৰ সৰু ৰেচিপিৰ কেকটো। এইটোৰ পৰা ধোঁৱা বলি আছে। মই এডোখৰ কাটি দেখাইছোঁ আপোনালোকক। দেখাত ধুনীয়াই হৈছে, খাবলৈও ভাল হৈছে দেই। টেষ্ট কৰি চাইছিলোঁ। বিহুত গাঁৱত ঢেঁকীৰ মাত নুশুনিলে বিহু বিহু নালাগে। সেইবাবে মই আপোনালোকৰ আগত গাঁৱত মায়ে পিঠা খুন্দা এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন চাওঁ। ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বৰা চাউলৰ কয় আপোনালোকে বাৰু বৰা চাউলৰ সান্দহ খাই পাইছেনে? খাই চাবচোন।